নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল শইকীয়া ভাইটি ব্লগছ। তো গাইজ আজি আমাৰ ঢকুৱাখানাত ভাওনা আছে, প্ৰগতি নাট্যগোষ্ঠীৰ। মোৰ তাত সূত্ৰৰ ভাও আছে। তো বলক ঢকুৱাখানালৈ যোৱা এটা ভিডিঅ' আৰম্ভ কৰোঁ। তো গাইজ এতিয়া আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল। আমি এতিয়া সকলো বাছত উঠি ঢকুৱাখানালৈ গৈ আছোঁ। আৰু গাইজ এতিয়া এই দলংখন পাৰ হ'লে আমি এতিয়া মাজুলী পাৰ হ'ম। তো গাইজ এতিয়া আমি দলং পাৰ হৈ মাজুলী পাৰ হৈ গ'লোঁ। এতিয়া আমি মাজুলীত নাই, ঢকুৱাখানা পামগৈ আৰু। এয়া আমি গাইজ ঢকুৱাখানা পাই গ'লোহি আৰু এতিয়া ভাওনা আৰম্ভ হৈ গ'ল। আৰু মোৰ সূত্ৰৰ ভিডিঅ' কৰিবলৈ নহ'লে, ভিডিঅ' কৰিবলৈ কোনো মানুহ নাছিলে।
চিন্তাৰ ক্ষেত্ৰত অৱশ্যে কিন্তু এইখন হৈছে দৈত্যৰাজ হিৰণ্যকশিপুৰৰ ৰাজ্য। এই ৰাজ্যত তোমালোকে যত মানে আছে গাঁৱৰে অধ্যয়ন কৰিব লাগিব। কটা মৰা হত্যা লুণ্ঠন আদিৰ ওপৰত আমি তোমালোকক শিক্ষা দিম আৰু তোমালোকে সেই শিক্ষা গ্ৰহণ তো গাইজ এতিয়া আমাৰ ভাওনা এদায় হ'ব হ'ল আৰু এইটো ভিডিঅ'ত আজিলৈ ইমানেই। যদি এই ভ্লগটো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল কৰি দিব। জয় আই অসম।